হাই হেল্ল' গাইছ, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ'ত। আজি এই ভিডিঅ'টোত মানে আমি অলপ এনেই ফুৰিব যাম। মোৰ লগত যাব পংকজ ভাই। আমি এতিয়া দুইটা অলপ ফুৰিব যাম। গাইছ, আমি বৰ্তমান গৈ আছোঁ চিচিবৰ গাঁও। আমি চিচিবৰত গৈ কি কৰি প্ৰগ্ৰাম আপোনালোকে অকণমান শেষলৈকে চাই থাকিব। তো আমি আহি পাই গ'লোহি চিচিবৰ গাঁও। এইটো হৈছে চিচিবৰ গাঁও তেল ডিপু আৰু এয়া হৈছে চিচিবৰ অটো ষ্টেচন। অলপ আগতে আছে চিচিবৰ গাঁও মেইন চাৰিআলিটো। আৰু এইখন হৈছে চিচিবৰ গাঁও ডেইলি বজাৰ। এইটো হৈছে চিচিবৰ গাঁও মেইন চাৰিআলিটো। তো আমি পাই গ'লোহি চিচিবৰ গাঁও অভাৰ ব্ৰিজতে ৰখি আছোঁ। তো আমি সেই তাত ৰেলৰ ষ্টেচন আছে, আমি তাত ৰেলৰ ষ্টেচনলৈ যাম। খন্তেক ইয়াত ৰখি আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইছ, আমি বৰ্তমান আহি পাই গ'লোহি চিচিবৰ গাঁও ৰেল ষ্টেচন। আমি দুইটা এতিয়া ৰেলৰ ষ্টেচনতে আছোঁ। আপোনালোকে দেখিছে ইয়াত ৰেল এখন যে আছে, ৰেল বহুত দিনৰ পৰা ইয়াত আছে। এখন চলোৱা হোৱা নাই বাৰু, কিবা প্ৰব্লেম হৈ আছে চাগে, বৰ ভালকৈ নাজানো। কিন্তু এখন ৰেল বহুত দিনৰ পৰা ইয়াতে আছে, চলোৱা হোৱা নাই। তো গাইছ, আমি এতিয়া বৰ্তমান উঠি আছোঁ ৰেলৰ এই ওপৰডোখৰত। ৰেলখনৰ নামডোখৰ কি বুলি কয় বৰ ভালকৈ নাজানো বাৰু। তো ওপৰৰ পৰা অলপ দেখাইছোঁ, ভিউটো চাওকচোন কেনেকুৱা লাগিছে।